আজি আহিছোঁ মানে ভূটানলৈ আহিছিলোঁ কিন্তু ইয়াতে আমাৰ ওলাওঁতে দেৰি হ'ল ঘৰৰ পৰা কাৰণ অকস্মাত হৈছে প্লেনটো আগৰ পৰা প্লেনিং নাছিল কাৰণে ওলাওঁতে দেৰি হ'ল আৰু দেৰি হোৱাৰ কাৰণে 2টালৈকেহে থাকে ইয়াত পাৰ্মিশ্যন আগতে 4টালৈকে আছিল নেকি আমি একদম আগতে আহোঁতে এতিয়া 4টালৈকে যিহেতু 2টালৈকে আছিলে এতিয়া বাজিল 3টা গতিকে পাৰ্মিশ্যন নাপালোঁ একেবাৰে ভিতৰত যোৱা এতিয়া জাষ্ট অকণমান গেটৰ পৰা অকণমানহে আহিবৰ কাৰণে পালোঁ এই যিকণ পাৰিছোঁ আহিবৰ কাৰণে সেইকণ দেখাই আছোঁ সকলোকে অকণমান শ্লাইড এটা সাধাৰণ মানে নেচাৰেল ভিউ আৰু এইখিনিয়ে জাষ্ট আজি এনজয় লওঁ ইয়াতে পাৰ্মিশ্যন যিহেতু বেছি নাপালোঁ গতিকে সকলোৱে কেনেকুৱা পায় এইখিনি ভিউ জনাব কমেণ্ট ছেকশ্যনটোত আৰু এয়া চলি আছে ফটো কি হ'ব ফটোশ্বুট অথনিয়ে আহিলোঁ ন আহি মেলি ভূটান মানে কি অকণমানহে শ্লাইড যাব পাৰিছোঁ আৰু তাৰপিছত ৰাস্তাত মানে ৰাস্তাত কমল চমলা খালোঁ এইবিলাক একো উঠোৱা নহ'ল আৰু এতিয়া বৰ্তমান বনাই আছোঁ গোটেইকেইটা কাজিন এইকেইটা বনাই আছোঁ টেষ্টি মেগী ইহঁতে ৰেডি কৰি দিছে আৰু মই বনাই আছোঁ ৰেচিপিটো কেনেকৈ খাব নাজানো এতিয়ালৈকে ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ আজি আৰু বৰ কথা বহুত স্পীডত কৈ জানো সেইকাৰণে বুজি নাপা যদি কোনোবাই বুজি নাপাব মোক কমেণ্টত জনাব আৰু এক কেৰাহী মেগী আমি কেইজন আছোঁ 8জন আছোঁ মই মেগীখিনি দেখাই আছোঁ কিমান বনাইছোঁ চাহ পানী অকণমান লাগিব নেকি ন এতিয়া বনাই আছোঁ কনা মেগীখিনি কেনেকৈ হ'ব কনা মেগীখিনি চাই কেনে খুব সুন্দৰ লাগিছে কিন্তু খোৱাটো নাজানো খাই দিলেও খুব সুন্দৰ লাগিব আৰু যিহেতু আমাৰ চেফে বনাইছে ভাল লাগিব নিজৰ ওপৰত প্ৰাউড কোৱা মানে মোক আইডিয়াটো এই খাতে দিছে যে কেতিয়া তুমি ব্লগত কৈ দিয়া যে আমি মেগী বনাই আছোঁ সেইকাৰণে এতিয়া বনাই দিলোঁ মানে কৈ দিলোঁ তাৰপিছত খোৱাৰ হেৰিটো ড্ৰেগন ফ্ৰুট মই খাই পোৱা নাই বনালোঁ আৰু চবে খাই আছে এতিয়া ক চবে ৰিভিউ ক মজা যিয়ে নহওক ভাল হৈছে ন সেইখিনিয়ে আৰু এতিয়া মই খাম আৰু মই খাই পেলাই জনাত কেনেকৈ হৈছে মই জাষ্ট এইটো লিখিহে দিম ভইচত মই নকওঁ কেনেকৈ হৈছে মই সেইটো নিজে মানে খাই পেলাই নিজৰ ৰিভিউটো মই নিজে দিম